কৰিছোঁ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি হৈছে 15 February, মোৰ ডাঙৰ বাৰ বিয়া, মানে মোৰ খুৰাৰ ছোৱালী বিয়া। আজি হৈছে জোৰোণ আৰু কাইলৈ বিয়া, গতিকে মই জোৰোণত আজি কি হয় আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো। মই গা পা ধুই আহিলোঁ, ৰেডি হ'ম আৰু ডাইৰেক্টলি মই তাতে গৈ আপোনালোকক লগ পাম। আৰু এতিয়াতো বাজিলে 8:30, মই সোনকালে ওলাওঁ আৰু তাত গৈ একদম লগ পাই আছোঁ। দৰা ঘৰৰ মানুহ আহি পালেহি আৰু নিয়ম নীতি চলি আছে আৰু ইয়াতে কইনাক বহাব। মই আপোনালোকক দেখুৱাই যাম আৰু অলপ হুলস্থুল হৈ আছে, বিয়াৰ পৰিৱেশ সেয়া আৰু গাঁৱৰ মানুহ, গোপিনী আৰু দৰা ঘৰৰ মানুহ। সেয়া আমাৰ কইনা ৰেডি হৈ গ'ল। আজি আছে জোৰোণ আৰু আজিৰ পৰা যুগ্ম জীৱনৰ আৰম্ভণি আৰু তো বেষ্ট অফ লাক। থেংক ইউ। তো দেখুৱাই থাকিম আপোনালোকক আগলৈ, তো ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। কইনাক এতিয়া নিমন্ত্ৰণ দিছে জোৰোণলৈ আৰু মাকক সেৱা কৰি লৈছে। এতিয়া বাহিৰলৈ যাবলৈ ওলাইছে, কাৰণ দৰা ঘৰৰ পৰা অহা মানুহবোৰক সেৱা কৰিবলৈ। দৰা ঘৰৰ মানুহ জোৰোণ দি যাবলৈ লৈছে আৰু আমি অলপ আগবঢ়াই দিওঁগৈ। মই ঘৰ আহি পালোহি, মানে জোৰোণ যোৱা অলপমান পিছতে ময়ো ঘৰ গুচি আহিলোঁ, কাৰণ জোৰোণৰ দিনা সন্ধিয়া আমাৰ ইয়াতে কইনাৰ গোপিনীসকলে পানী তুলি পেলাই গা ধুৱায়। গতিকে আকৌ যিহেতু যাব লাগিব, ভাবিলোঁ কি ঘৰত অকণমান গৈ পেলাই ৰেষ্ট লওঁ, কাৰণ বিয়া ঘৰত বহুত বেছি মানুহ আছিলে যিহেতু। আৰু সন্ধিয়া মই আপোনালোকক কি হয় নিয়ম নীতিবিলাক দেখুৱাম। আনি পেলাই তাত পেলাবি, ইয়াত পেলাবি, কিনিবা পেলাই অকণমান দি এতিয়া। হ'ব আকৌ ভৰ্তি হ'লে পানী আছিলে।